hey guys, welcome back to my YouTube channel আৰু আশা কৰো সকলো ভালে আছে আৰু আজি মই ব্লগটো ষ্টাৰ্ট কৰিব লৈছো এতিয়া ৰাতিপুৱাৰ বাজিছে 10:30 মায়ে নিছে ধুনক গা ধুৱাবলৈ কাৰণ একেদিন লাগাতাৰ বহুত বৰষুণ দি আছিল সেইকাৰণে তাক গা ধুৱা হোৱা নাছিল কাৰণ কি তাক যদি ভালকে ৰ'দত নুখুৱা মানে শুকাই নি দিয়ে তো তাৰ জ্বৰ হৈ যাব পাৰে সেইকাৰণে মানে তাক গা ধুৱা নাছিল আজি যেহেতু অকমান ৰ'দ দিছে তো তাক সেইকাৰণে গা ধুৱাবলৈ নিছে মই দেখাও ৰ'ব তাক কেনেকৈ গা ধুৱাই মায়ে এয়া চাওক আমাৰ ধুনুক গা ধুৱাই আছে মায়ে ধুনুৱে ধুনীয়াকৈ গা ধুই ল'লে এতিয়া ধুনুৰ ব্ৰাছিং টাইম ব্ৰাছ কৰি আছে মায়ে সো আজি মানে বহুত দিনৰ মূৰত মানে একেদিন ভাবিয়ে আছিলোঁ চিনেমা চাব যাম যিহেতু ৰঘুপতিখন বহুত বেছি মানে হিট মাৰিছে ভাল হৈছে বুলি শুনি আছোঁ সো সেইটো কাৰণে মায়েও কৈ আছিলে চিনেমা চাব যাম কিন্তু আমি টিকেট পোৱা নাছিলোঁ ছানডে যাম বুলি ভাবিছিলোঁ কিন্তু ছানডে পূৰা হাউচফুল গৈছে টিকেট পোৱা নাছিলোঁ সো আজি আমি টিকেট পাইছোঁ 3:30 পৰা আমাৰ আছে সো আজি চাওঁগৈ মই ৰঘুপতিখন আৰু আপোনালোককো ক'ম কেনেকুৱা লাগিলে আপোনালোক সকলোৱে চাগে চালেই মোৰ মতে মোৰ অকণ লেটেই হ'ল চোৱাটো তথাপি একো নাই আজি মই চামগৈ আৰু এতিয়া মায়ে জলদি সেইকাৰণে ভাত বনাই আছে সো পাপাও আহিব তাৰপিছত আমি যাম চাবলৈ সো হে গাইজ মায়ে এতিয়া ভাত বনাই আছে সো ভাত কাৰণ কি জলদি খাই পেলাই আমি ওলাই যাওঁ আৰু এইফালে মায়ে কি বনাই আছে এয়া ৰঙালাওৰ বৰ বেচন দি ৰঙালাওৰ বৰ বনাইছোঁ আৰু এইফালে চাগে ভাত বনোৱা হ'ল মাৰ ন ভাত দালি চব্জি বনোৱা হৈ গ'ল এতিয়া এই বৰকেইটা হ'লে আমি এতিয়া ভাত খাম তাৰপাছত আমি ওলাই যাম চিনেমা চাবলৈ সো গাইজ আমি এতিয়া ভাত চাত খাই ওলাই আহিলোঁ আৰু এতিয়া গৈ আছোঁ ঘৰৰ পৰা ওলাই ফালে চিনেমা চাব ওলালে সদায় আমাৰ দেৰিয়ে হয় সো ব'লক যাওঁ জল্দিকৈ তাকে আমি মানে পূৰা ফাৰ্ষ্ট অফ ফিল্মখন চাব পাৰোঁ আৰু এয়া আমি তেজপুৰ টাউনেদি মাজেদি গৈ আছোঁ আজি আমি টিকেট কাটিছোঁ IMP হলত IMP হলটো তেজপুৰৰ ট্ৰেণ্ডছৰ ওপৰত আছে সো জল্দি যাওঁ ব'লক এয়া আমি লেফ্টত উঠিলোঁ যাবলৈ হেল্ল' গাইজ আমি একদম ঠিক টাইমত পাই গ'লোঁ আৰু এতিয়া আমি হললৈ সোমাই যাম আৰু গাইজ আমি এতিয়া সোমাই গ'লোঁ চিনেমা হলত আৰু বহি আছোঁ এতিয়া ষ্টাৰ্ট হ'ব আৰু আৰু লাষ্টত আমাৰ চিনেমাখন এণ্ড হৈ গ'ল আৰু আমি এতিয়া ওলাই আহিলোঁ চিনেমা হলততো আপুনি ক'ল্ড ড্ৰিংক পপকৰ্ণ পাই যাব কিন্তু আপুনি চাহটো নাপায় সেইকাৰণে একাপ চাহ খাবলৈ এতিয়া আমি যাওঁ মধুবনলৈ আৰু লগতে মিঠাই এটা দুটাও খাই লওঁ ন আৰু আমাক যোনে ঘৰত গাখীৰ দিবলৈ আহে তেওঁ অহাৰ সময়ত আমি চিনেমা চাবলৈ ওলাই আহিলোঁ সেইকাৰণে এতিয়া আমি ইয়াৰ পৰা মানে স্প্ৰিং ভেলীৰ পৰাই গাখীৰ অকণ লৈ লওঁ সো গাইজ আমি চিনেমাখন চাই আহিলোঁ ওলাই ফালে অকণমান চাহ তাহও খাই ল'লোঁ এতিয়া ঘৰ গৈ আছোঁ আৰু চিনেমাখন চাই খুবেই ভাল লাগিলে পিছফালৰ পৰা লাইট আহি আছে বাৰু মামা চিনেমাখন চাই কেনেকুৱা লাগিলে বহুত ভাল লাগিলে অসমীয়া চিনেমা ইমান ধুনীয়া কৰিছে ভাল লাগিছে একচুৱেলি বহুত ধুনীয়া আপোনালোকে যাব চাবলৈ ভাল লাগিব পাপা বাৰু গাড়ী চলাই আছে ন পিছত সো এতিয়া